চাওক আজি যেহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱস বুলি কথা নাই, আমি গছ ৰুব লাগে। আজি দিনটো স্পেচিয়েলি যে গছ ৰুবলৈ তেনেকুৱা কথা নাই, আমি বছৰৰ প্ৰতিটো দিনেই আমি গছপুলি ৰুব পাৰোঁ। আৰু মই কামনা কৰোঁ আমাৰ পৃথিৱীখন ইয়াতকৈ আৰু সেউজীয়া হওক। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ গছ ৰুৱক। ময়ো ৰুইছোঁ আৰু মই কেইডালমান গছপুলি ল'লোঁ। আৰু কেৱল গছপুলি ৰুলেই যে নহ'ব, এনেকৈ ৰুলেই নহ'ব, তাক সংৰক্ষণ কৰা দায়িত্ব আমাৰ সকলোৰে। আৰু মই অনুৰোধ কৰিছোঁ গছ ৰুৱক, লগতে তাৰ প্ৰতিপালন কৰক। গছজোপা জীয়াই উঠক, জীয়াই তোলক। ধন্যবাদ। আজি বিশ্ব পৰিৱেশ দিৱস মানে আমি আহিছোঁ ইয়াতে ভাটিপাৰা এখন ধুনীয়া হেৰি এখন আছে, বাগিচা এখন আছে। আমি ইয়াতে আহিলোঁ, গছ পুলি ৰুলোঁ। মানে একদম NGOৰ পৰা আমি আহিছোঁ, কেইজনমান আহিছোঁ। আজি সকলোৱে গছ ৰুব লাগে, তাকে আৰু বিশেষ